লোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আৰু এটা এপ্লিকেশ্যন লৈ আহিছোঁ, যিটো এপ্লিকেশ্যনৰ দ্বাৰা আপোনালোকে ডেইলি টাস্ক কমপ্লিট কৰি আপোনালোকে ডেইলি পইচা ইনকাম কৰিব পাৰিব আৰু সেই পইচা মতে আপোনালোকে পে'টিএমৰ যোগেদি ল'ব পাৰিব। গতিকে ভিডিঅ'টো আগবঢ়াৰ আগতে মই এটা কথা কৈ দিওঁ, মোৰ চেনেলটো যদি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো আগলৈ এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আৰু ব'লকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মই ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকৰ মই এপছটোৰ লিংকটো দি দিম, আপোনালোকে তাৰপৰা গৈ অতি সহজে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। এনেকুৱা এটা পেজ অ'পেন হোৱাৰ পিছত আপোনালোকৰ ডেইলি আপোনালোকে ইয়াত স্পিন পাব। মই দেখাইছোঁ ইয়াত এপছটো আপোনালোকে ডাইৰেক্ট প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। মই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰপৰা আপোনালোকে গৈ ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। যদি আৰু মোৰ ৰেফাৰ কোডটো ইউজ কৰে তেন্তে আপোনালোকে 5 টকা এটা বোনাছ পাব। টোটেল ইয়াত আপোনালোকে কেনেধৰণে হেৰি কৰিব, মোৰ 50টা স্পিন আছে, মই দেখাই দিছোঁ। কেনেধৰণে আপোনালোকে পইণ্ট কমপ্লিট কৰিব। এনেকৈ স্পিন আছে, স্পিনসমূহ আপোনালোকে ইয়াত খেলিব লাগিব। 50টা আছে টোটেল, দেখাইছোঁ আপোনালোকক। দেখিলে মই এইটো 55টা পইণ্টছ পালোঁ। এনেকৈতো আপোনালোকৰ পইণ্টছত আহে, পইচাটো এইটো পইণ্টছত আহিব আৰু আপোনাৰ পইণ্টছৰ পৰা আপোনালোকে পইচা এটা কনভাৰ্ট কৰি ল'ব পাৰিব। ইয়াত 10,000 পইণ্টছৰ মতলব হ'ল আপোনালোকৰ 10 টকা, 1,000 পইণ্টছৰ মতলব 1 টকা। গতিকে এনেকৈ পাব আপোনালোকে। ইয়াত 50টা স্পিন পাব। তাৰপিছত ইয়াত আপোনাৰ স্ক্ৰেচ কাৰ্ড পাব আপোনালোকে 50টা পাব স্ক্ৰেচ কাৰ্ড। আপোনালোকে স্ক্ৰেচ কাৰ্ডখন দেখাই দিছোঁ, এনেকৈ 50টা। ইয়াত আপোনালোকৰ যদি ভাগ্য ভাল থাকে তেন্তে আপোনালোকে লাখ টকালৈ ৰিয়েল কেছ আৰ্নিং কৰিব পাৰিব। দেখাইছোঁ মই ইয়াত। গতিকে মই 4 পইচা কইন আপোনালোকৰ আগত আৰ্নিং কৰি দেখালোঁ। ধৰণে তাৰপিছত লাকি ড্ৰ আছে ইয়াত, দেখাইছে এইটো আপোনালোকক। লাকি ড্ৰৰ দৰে এনেকুৱা ষ্টাইলৰ হয়। ইয়াত আপোনালোকক যিকোনো এটা লাকি নাম্বাৰ আপোনালোকে হেৰি কৰিব লাগে। ইয়াত কোনে কিমান হেৰি কৰিছে, ইয়াত পাইছে খেলি এইবোৰ দেখি গৈছে আপোনালোকে। ইয়াত আপোনালোকে লাকি নম্বৰ এটা ল'ব লাগে। মই অলৰেডি কালি চিলেক্ট কৰি থৈছিলোঁ। চিলেক্ট কৰি থোৱাৰ কাৰণে মই কালি 32 চিলেক্ট কৰিছিলোঁ। এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। যেতিয়া ৰিজাল্ট দিব, যদি মই 32ত যদি মই জিকি যাওঁ তেন্তে মই ইয়াত ৰিয়েল কেছ আৰ্নিং কৰিব পাৰিম। ইয়াত উইনিং এমাউণ্ট দেখিলে নহয়, 2,937 টকা। 2,938 টকা আপোনালোকে এনেধৰণে আৰ্নিং কৰিব পাৰিব। এইটো খুব এটা ভাল এপ্লিকেশ্যন হয়। মই ইউজ কৰি আছোঁ, আপোনালোকে ইউজ কৰিব পাৰে। আৰু মোৰ ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰপৰা আপোনালোকে ডাউনলোড কৰিব। আৰু মোৰ ৰেফাৰ কোডটো ইউজ কৰিলে আপোনালোকে 5 টকা এটা লগে চাইন আপ বোনাছ পাব আৰু লগে আপোনালোকে পে'টিএমত লৈ ল'ব পাৰিব। আৰু আপোনালোকে এপছটো খোলোঁতে প্ৰথমে এটা মন দিব, কিয়নো আপোনালোকৰ যেতিয়া পে'টিএম একাউণ্ট থাকিলেহে পইচাসমূহ ল'ব পাৰিব। আৰু পে'টিএম একাউণ্টৰ ফোন নম্বৰটো দিব প্ৰথম চাইন আপ কৰোঁতে, তেতিয়া লগে আপোনালোকে উইথড্ৰ কৰিবলৈ সহজ হ'ব, অতি সহজ। মই ইয়াত এনেকৈ আপোনালোকে যিকোনো এটা লাকি নম্বৰ চইচ কৰিব আৰু সেই লাকি নম্বৰটো যদি আপোনালোকৰ চিলেক্ট হয় তেন্তে আপোনালোকে পইচাসমূহ পাব। আৰু ইয়াত উইথড্ৰটো কেনেকৈ ধৰণে কৰে মই দেখাইছোঁ। ইয়াত এইটো উইথড্ৰ অপশ্যনটো আহিলে আপোনালোকে দেখিব বিচাৰে 1,000 কইন বেলেঞ্চ 1, মানে 1,000 কইন হ'লে 1 টকা। টোটেল আপোনাৰ যদি এই 10,000 কইন হৈ যায় তেতিয়াহ'লে আপোনাৰ হ'ব 10 টকা। এনেধৰণে আপোনালোকে ইয়াত আৰ্নিং কৰিব পাৰে। আৰু এটা অপশ্যন আছে ইয়াত দেখাইছোঁ মই, এইটো প্লে উইন। এইটো এটা ভাল অপশ্যন। ইয়াত কুইজ থাকিব। এই কুইজসমূহৰ ভাল শুদ্ধ উত্তৰ দি আপোনালোকে পইচা আৰ্নিং কৰিব পাৰিব। এইটো এটা ভাল অপশ্যন হয়। মই ইয়াত এবাৰ দি থৈছোঁ, এইটো মোৰ লছ হ'ল। আপোনালোকে যদি জানে তেন্তে কুইজ খেলিও ইয়াত আৰ্নিং কৰিব পাৰিব। এইটো এটা বহুত ভাল এপ্লিকেশ্যন হয়। গতিকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ চেনেল বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো আগলৈ এনেধৰণৰ ভিডিঅ' মোৰ পাই থাকিবৰ বাবে। এয়া আছিলে এটা চমুকৈ ভিডিঅ'। লকডাউনত ঘৰতে বহি আৰ্নিং কৰিব পাৰিব, যিহেতু সকলোকো ওলাই যাব পৰা নাই। এনেকৈ ধৰণে আৰ্নিং কৰক আৰু পইচাসমূহ আপোনালোকে উইন কৰিব পাৰিব। ধন্যবাদ। জয় অসম।